নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছো এমকে ডিজিটেল পইণ্টৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আমাৰ বহুতো বন্ধু-বান্ধৱী এনেকুৱা এটা এডভাৰটাইজমেণ্টৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ থাকে। তেওঁলোকৰ বাবে এইটো এটা অতিকৈ সুখবৰ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল নটিফিকেশ্যনটো অন কৰি ৰাখিব যাতে মই ভিডিঅ'সমূহ আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই যায়। গতিকে বলকচোন আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। এই নটিফিকেশ্যনটো আহিছে আপোনাৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা ৰিফাইনাৰী ডিভিজনৰ কাৰণে। অসমৰ পৰা তিনিখন জিলাত আপোনাৰ এপ্ৰেণ্টিচিপৰ কাৰণে আবেদন বিচৰা হৈছে। প্ৰথম পোষ্টটো হৈছে ট্ৰেড এপ্ৰেণ্টিচিপ এটেণ্ডেণ্ট অপাৰেটৰৰ কাৰণে আছে 3 বছৰ আপোনাৰ BSc ডিগ্ৰী লাগিব, ফিজিক্স, মেথামেটিক্স, কেমেষ্ট্ৰি এণ্ড ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি এইকেইটা আপোনাৰ কোৱালিফিকেশ্যন লাগিব। আৰু ইয়াত আপোনাৰ গুৱাহাটীত আছে 29টা আৰু ডিগবৈত আছে 57টা, বঙাইগাঁৱত আছে আপোনাৰ 53টা আৰু ইয়াৰ সময় হ'ল 12 মাহ। 102ত আছে আপোনাৰ ট্ৰেড এপ্ৰেণ্টিচিপ, ইয়াত ফিটাৰ লাগিব, ডিচিপ্লিন মেকানিকেল, মেট্ৰিক উইথ 2 years আপোনাৰ ITI ফিটাৰত হ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত গুৱাহাটীত আছে 11টা, ডিগবৈত নাই, আপোনাৰ বঙাইগাঁৱত 12টা, টোটেল এবছৰৰ কাৰণে এইটো এপ্ৰেণ্টিচিপ। 103ত আছে আপোনাৰ ট্ৰেড এপ্ৰেণ্টিচিপ বইলাৰ বুলি আছে, বইলাৰ আপোনাৰ ডিচিপ্লিন মেকানিকেল। ইয়াত আপোনাৰ 3 বছৰ BSc ডিগ্ৰী লাগিব, ফিজিক্স, মেথামেটিক্স, কেমেষ্ট্ৰি আৰু ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি এইকেইটা ছাবজেক্ট থাকিব লাগিব। আপোনাৰ ইয়াত গুৱাহাটীৰ বাবে আছে 21টা, ডিগবৈৰ বাবে আছে 5টা, বঙাইগাঁৱৰ বাবে আছে 8টা। টোটেল কোৰ্চটোৰ সময় হ'ল আপোনাৰ 24 মাহ। 104টো আপোনাৰ হ'ল টেকনিচিয়ান এপ্ৰেণ্টিচিপ ডিচিপ্লিন কেমিকেল। ইয়াত 3 বছৰীয়া ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰী লাগিব। আপোনাৰ গুৱাহাটীৰ বাবে ইয়াত আছে 27টা, ডিগবৈৰ বাবে আছে 5টা আৰু বঙাইগাঁৱৰ বাবে আছে 17টা। পিৰিয়ড অফ ট্ৰেইনিং হ'ল আপোনাৰ 12 মাহ। 105ত আছে টেকনিচিয়ান এপ্ৰেণ্টিচিপ ডিচিপ্লিন মেকানিকেল, 3 বছৰীয়া মেকানিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা লাগিব। ইয়াত গুৱাহাটীৰ বাবে আছে 16টা, ডিগবৈৰ বাবে আছে 37টা আৰু বঙাইগাঁৱৰ বাবে আছে 37টা। পিৰিয়ড অফ ট্ৰেইনিং টাইম হ'ল আপোনাৰ 12 মাহ। 106ত আছে আপোনাৰ টেকনিচিয়ান এপ্ৰেণ্টিচিপ ডিচিপ্লিন ইলেক্ট্ৰিকেল, এইটো 3 বছৰীয়া ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং লাগিব। গুৱাহাটীৰ বাবে আছে 14টা, ডিগবৈৰ বাবে আছে 37টা, বঙাইগাঁৱৰ বাবে আছে 22টা। ইয়াত পিৰিয়ড অফ ট্ৰেইনিং টাইম হ'ল 12 মাহ। 107ত আছে আপোনাৰ টেকনিচিয়ান এপ্ৰেণ্টিচিপ ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টছন, 3 বছৰীয়া আপোনাৰ 3 years ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টছন এণ্ড ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টছন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিঙৰ যিকোনো এখন ডিপ্ল'মা লাগিব। গুৱাহাটীৰ বাবে আছে 10টা, ডিগবৈৰ বাবে আছে 16টা, বঙাইগাঁৱৰ বাবে আছে 11টা। ইয়াৰ আপোনাৰ ট্ৰেইনিঙৰ টাইম হ'ল 12 মাহ। 108ত আছে ট্ৰেড এপ্ৰেণ্টিচিপ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট, এইটো 3 বছৰীয়া BA BSc বা BCom হ'লে আবেদন কৰিব পাৰিব। ইয়াত গুৱাহাটীৰ বাবে আছে 7টা, ডিগবৈৰ বাবে আছে 8টা, বঙাইগাঁৱৰ বাবে 10টা। ইয়াৰ পিৰিয়ড অফ ট্ৰেইনিং টাইম হ'ল 15 মাহ। 109ত আছে ট্ৰেড এপ্ৰেণ্টিচিপ একাউণ্টেণ্ট, এইটো 3 বছৰীয়া BCom লাগিব। ইয়াত গুৱাহাটীত আছে 5টা, আপোনাৰ ডিগবৈৰ বাবে আছে 4টা, বঙাইগাঁৱৰ বাবে আছে 2টা। ইয়াৰ আপোনাৰ ট্ৰেইনিঙৰ সময়সীমা হ'ল 12 মাহ। 110ত আছে আপোনাৰ ট্ৰেড এপ্ৰেণ্টিচিপ ডাটা এণ্ট্ৰি অপাৰেটৰ, ইয়াত আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু নতুনসকলে আবেদন কৰিব পাৰিব। গুৱাহাটীৰ বাবে আছে 4টা, ডিগবৈৰ বাবে আছে 4টা আৰু বঙাইগাঁৱৰ বাবে 6টা আৰু ইয়াৰ সময়সীমা 15 মাহ। আৰু 111ত আছে ট্ৰেড এপ্ৰেণ্টিচিপ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেটছ হোল্ডাৰে আবেদন কৰিব পাৰিব। ইয়াৰ আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ চাৰ্টিফিকেট লাগিব। গুৱাহাটীৰ বাবে আছে 3টা, ডিগবৈৰ বাবে আছে 4টা আৰু বঙাইগাঁৱৰ বাবে 3টা। ইয়াৰ আপোনাৰ সময়সীমা হ'ল 15 মাহ। কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়াত আপোনাৰ 10 পাছ গ্ৰেজুৱেট আৰু ডিপ্ল'মা হোল্ডাৰসকলৰ যিকোনো ৰিকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা তেওঁলোকৰ 50% মাৰ্ক মেক্সিমাম থাকিব লাগিব। আৰু ST SC PWD কেটেগৰীৰ যিসকল কেণ্ডিডেট তেওঁলোকৰ 45% হ'লেও আবেদন কৰিব পাৰিব। আৰু বাকী যিসমূহ ইয়াত কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া আছে সেইসমূহ আপোনালোকে এডভাৰটাইজমেণ্টটোত গৈ সম্পূৰ্ণকৈ আপোনালোকে ভালদৰে চাই ল'ব। ইয়াত আপোনাৰ বয়সৰ সময়সীমা দিছে 18 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। 31/10/2021 ভিতৰত আপোনাৰ 24 বছৰ সম্পূৰ্ণ হ'ব লাগিব। আৰু বাকী যিসকল ST SC OBC PWD কেণ্ডিডেট আছে তেওঁলোকে চৰকাৰী ৰুল অনুযায়ী এজ ৰিলেক্সেশ্যন পাই যাব। আৰু আপোনালোকে এই ৱেবছাইটটোৰ জৰিয়তে ইয়াত আবেদন কৰিব লাগিব।
ইয়াৰ অনলাইন ষ্টাৰ্ট ডেট হ'ল 22/10/2021 আৰু লাষ্ট ডেট হ'ল 12/11/2021 আৰু PWD কেণ্ডিডেটৰ বাবে 13/11/2021 আৰু আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 16/11/2021 পৰা 20/11/2021 লৈকে আৰু ৰিটেন টেষ্ট হ'ব আপোনাৰ 21/11/2021 তাৰিখে আৰু ৰিটেন টেষ্টৰ ৰিজাল্ট দিব আপোনাৰ 4/12/2021 আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব 13/12/2021 পৰা 20/12/2021 তাৰিখৰ ভিতৰত। ডেছক্ৰিপশ্যনত ইয়াৰ সম্পূৰ্ণ এডভাৰটাইজমেণ্টৰ লিংকটো আপোনালোকক দি দিম। আপোনালোকে তাৰ পৰা গৈ সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো ভালদৰে চাই ল'ব, চাই লৈ আবেদন কৰিব। ইয়াত মই ডিটেইলছত কৈ দিয়া নাই, যিহেতু বহুত সময় লাগি যাব সম্পূৰ্ণকৈ ক'বলৈ গ'লে। গতিকে আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা এডভাৰটাইজমেণ্টৰ লিংকত গৈ সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো ভালদৰে চাই ল'ব। এতিয়া আহোঁ দ্বিতীয়টো নটিফিকেশ্যনলৈ। এই ৰিক্ৰুটমেণ্টটো আহিছে আপোনাৰ নেশ্যনেল ফাৰ্টিলাইজাৰ্ছ লিমিটেডৰ ফালৰ পৰা। ইয়াত আপোনাৰ পাঞ্জাৱ, হাৰিয়ানা আৰু মধ্যপ্ৰদেশত আপোনাৰ হ'ব জব লোকেশ্যন হ'ব আৰু আপোনাৰ ইয়াত সকলোৱে আবেদন কৰিব পাৰিব। আৰু এতিয়া চাওক আমি পদসমূহ কেনেধৰণে আছে। ইয়াত আপোনাৰ পদসমূহ ইউনিট হিচাপে ভাগ কৰি ৰখা হৈছে। আপোনাৰ এই পানীপদ ইউনিটৰ ফালৰ পৰা আছে এইখিনি পদ আৰু আপোনাৰ এইখিনি যিখিনি গ্ৰেড 2 পজিশ্যনৰ পদ, তাত আপোনাৰ পে স্কেল হ'ল 23,000 পৰা 56,500 টকা আৰু গ্ৰেড 1 আৰু 3 হ'ল 21,500 পৰা 52,000 টকা। আৰু এইখিনি আছে বাথিন্দা ইউনিট বুলি, আপোনাৰ পে স্কেলবিলাক চবৰে একেই হ'ব। এইটো আছে আপোনাৰ বিজয়পুৰ ইউনিটৰ ফালৰ পৰা। ইয়াৰ আপোনাৰ ভেকেঞ্চিৰ পজিশ্যন 3টা আছে। আপোনাৰ পে স্কেল 23,000 পৰা 56,500 টকা আৰু মাৰ্কেটিং ডিভিজনত আপোনাৰ এটা পজিশ্যনতে আছে। আপোনাৰ পে স্কেলটো হ'ল 24,000 পৰা 67,000 টকা। মই এতিয়া সম্পূৰ্ণ ডিটেইলছত আপোনালোকক কৈ নিদিওঁ, আপোনালোকে ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তাৰ পৰা আপোনালোকে গৈ সম্পূৰ্ণকৈ এডভাৰটাইজমেণ্টটো চাই ল'ব আৰু আবেদন কৰিব পাৰিব। আৰু এই পদকেইটাৰ বাবে আপোনালোকৰ বয়সৰ সময়সীমা হ'ল 18 পৰা 30 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল আপুনি ছায়েন্সত গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনাৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা লাগিব আৰু মেট্ৰিক পাছ কৰা যিসকল আছে, মেট্ৰিক পাছ কৰা সকলৰ বাবে ITI থাকিব লাগিব। এই সকলোখিনি পোষ্টৰ কাৰণে আপোনাৰ বয়সৰ সময়সীমা বিচাৰিছে 18 পৰা 30 বছৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন এইখিনি এনেধৰণে বিচাৰিছে। আপোনালোকে ইয়াৰ পৰা ভালদৰে চাই ল'ব। মেট্ৰিকৰ পৰা গ্ৰেজুৱেশ্যনলৈকে লাগিব আৰু মেট্ৰিক থকা সকলৰ ITI থাকিব লাগিব আৰু গ্ৰেজুৱেশ্যন BSc কৰা হ'ব লাগিব। আপোনালোকে ভালদৰে এডভাৰটাইজমেণ্টটো মই ডেছক্ৰিপশ্যনত দি দিম লিংকটো, আপোনালোকে তাৰ পৰা গৈ ভালদৰে চাই ল'ব পাৰিব। এই পদকেইটাত আবেদন কৰিবৰ বাবে আপুনি ফিজ দিব লাগিব 200 টকা আৰু সেইটো আপুনি পৰীক্ষা দিলেও বা নিদিলেও সেইটো ঘূৰাই নাপায়। আৰু আপোনাৰ সকলো কেটেগৰীৰ বাবে আপোনাৰ একেটা ফিজেই ৰাখিছে ইয়াত। এই পষ্টকেইটাত আবেদন কৰিবৰ বাবে আপোনালোকে ইয়াত যিটো ৱেবছাইট দেখা পাইছে, এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াত আবেদন কৰিবৰ বাবে আপোনাৰ ডকুমেণ্ট লাগিব, ডেট অফ বাৰ্থৰ এটা প্ৰুফ, এডুকেশ্যন কোৱালিফিকেশ্যনৰ আৰু কাষ্টৰ এটা প্ৰুফ আৰু ছিগনেচাৰ, ফটোগ্ৰাফ, এইকেইটা মেইন ডকুমেণ্ট আৰু আইডেণ্টিটি প্ৰুফ এটা লাগিব। বাকী ইয়াত যিখিনি আপোনাৰ যদি সেইখিনি আছে, আপুনি তাত সেইখিনি ডকুমেণ্ট ছাবমিট কৰিব লাগিব আৰু চাইজ হ'ব লাগিব 200 KB আৰু PDF কৰি বনাই দিব লাগিব। ফটোগ্ৰাফৰ চাইজ হ'ব লাগিব 50 KB আৰু ছিগনেচাৰৰ চাইজ হ'ব লাগিব 20 KB। এইটো আপোনাৰ দুইটা ফটোগ্ৰাফ আৰু ছিগনেচাৰৰ JPEG বা IPEG ফৰ্মেটৰ হ'ব লাগিব। আপোনালোকে 30/9/2021 ভিতৰত এই যোগ্যতাখিনি প্ৰাপ্ত হ'ব লাগিব আৰু ইয়াৰ অনলাইন ষ্টাৰ্ট ডেট হ'ল 21/10/2021। ইতিমধ্যে অনলাইন আৰম্ভ হৈ আছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 10/11/2021 তাৰিখ। আৰু আপোনালোকক এই দুইটা এডভাৰটাইজমেণ্টৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে এডভাৰটাইজমেণ্ট দুটা ভালদৰে চাই আবেদন কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।